নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে ভোটাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব এই বিষয়ে মই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আমাক মোবাইল বা লেপটপ বা কম্পিউটাৰ ডেস্কটপ যিকোনো এটা হ'লে হৈ যাব। মোবাইলত কৰিবলৈ হ'লে আমি গুগল ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ মোডত কৰি ল'ব লাগিব। মই ইয়াত ডেস্কটপত কৰি দেখুৱাইছোঁ। গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ইয়াত চাৰ্চ কৰিব www.nvsp.in। এইটো NVSP অফিচিয়েল ৱেবছাইট হয়। এইটো চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পিছত ক্লিক কৰিব, এনেদৰে এখন হোম পেজ অপেন হ'ব। ইয়াত একেবাৰে তলত লগ ইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিব। লগ ইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত যদি NVSP ৱেবছাইটত মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰা আছে তেনেহ'লে মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটোৰ কেপচা কোডটো ফিল আপ কৰি ডাইৰেক্টলি আমি লগ ইন কৰিব পাৰিম। কিন্তু যদি মোবাইল নম্বৰটো ৰেজিষ্টাৰ নাই তেনেহ'লে ডো নট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰত ক্লিক কৰি আমি নতুনকৈ এটা লগ ইন ইউজাৰ আইডি অপেন কৰিব লাগিব। প্ৰথমতে নিউ ইউজাৰ ক্লিক কৰিলে এনেদৰে এখন পেজ অপেন হ'ব। ইয়াত মোবাইল নম্বৰটো দিব লাগিব আৰু কেপচা কোডটো ইয়াত ফিল আপ কৰি চেণ্ড OTP ক্লিক কৰিব লাগিব। চেণ্ড OTP ক্লিক কৰাৰ পিছত আমাৰ OTPটো ইয়াত ফিল আপ কৰিব লাগিব। যদি এপিক নম্বৰ আছে অৰ্থাৎ ভোটাৰ আইডি কাৰ্ডত যিটো নম্বৰ থাকে সেই নম্বৰটো আছে তেনেহ'লে ইয়াত ফিল আপ আই হেভ এপিক নম্বৰত ক্লিক কৰি ইয়াত তলত এপিক নম্বৰটো ফিল আপ কৰি পাছৱৰ্ড আৰু ক্ৰিয়েট কৰি ল'ব। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত সেই মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো দি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত এনেদৰে পেজ এখন অপেন হ'ব। এই পেজখনত একেবাৰে তলত চাব ডাউনলোড এপিক, ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত এনেদৰে এখন পেজ অপেন হ'ব। ইয়াত প্ৰথমতে আই হেভ এপিক নম্বৰ দুটা অপশ্যন দিয়া আছে আৰু ফৰ্ম ৰেফাৰেঞ্চ নম্বৰ। ভোট কাৰ্ড এপ্লাই কৰোঁতে এটা ফৰ্মত ৰেফাৰেঞ্চ নম্বৰ দিয়ে, সেই ৰেফাৰেঞ্চ নম্বৰটো দিও ইয়াত ডাউনলোড কৰিব পাৰিব আৰু যদি সেইটো নাই তেনেহ'লে এপিক নম্বৰটো দিও ডাউনলোড কৰিব পাৰিব। ফৰ্ম ৰেফাৰেঞ্চ নম্বৰটো মই ইয়াত ফিল আপ কৰিলোঁ। ফৰ্ম ৰেফাৰেঞ্চ নম্বৰটো ফিল আপ কৰাৰ পিছত ইয়াত ষ্টেটটো চিলেক্ট কৰিলোঁ। তাৰপিছত চাৰ্জত ক্লিক কৰিব। চাৰ্জত ক্লিক কৰাৰ পিছত তলত আহি যাব। অহাৰ পিছত একেবাৰে ইয়াত চেণ্ড OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ৰেজিষ্টাৰ মোবাইল নম্বৰটোত এটা OTP যাব। সেই OTPটো ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত সেইটো PDF ডাউনলোড হৈ যাব ভোটাৰ কাৰ্ডটো।